কোনোবাই গান গাবলৈ ক'লে উল্টাই পইচা খোজা হ'ব। অনুৰাগৰ বিয়াতে আহিছোঁ যিহেতু অনুৰাগে অলপতে মোৰ এখন এলবাম মিউজিক কৰিছে গোটেই এলবাম ইপাৰ সিপাৰ তাৰে টাইটেল ছংটো অকণমান শুনাইছোঁ। দীক্ষুৱে গানটো যদি অনুৰাগৰ সুৰত গাইছিলে দীক্ষুৰ বৈধ মানে একমাত্ৰ বৈধ পত্নী ইপাৰ সিপাৰ গাওঁনে কোৰাছ গাবনে অমিতা ক'ত আছে সেইটো একদম ওচৰত ধৰি থাকিবা। জিয়া জিয়া উশাহৰ ৰজনী ছায়া ভিজা ভিজা মোৰ দুচকু বিলাসী মায়া পোহৰৰে চিনাকি সুৰ বুকুৱে দিনা মিলেহি অ হেজাৰ তৰাৰ অ মনৰ দুৱাৰ অ ইপাৰ সিপাৰ অ হেজাৰ তৰাৰ অ মনৰ দুৱাৰ অ ইপাৰ সিপাৰ। You have to say the BB number. All right, right, six. জোনাকলৈ বহুত বহুত ধন্যবাদ। দৰা কইনাই মোক জনাইছে যে জোনাকলে এটা মৰমৰ চলন্ত উপহাৰ আগবঢ়াইছে, সেই উপহাৰটো যদি সংগ্ৰহ কৰি ল'বা। হ'লেও আপোনাক আমি ইয়াত বিচাৰিম আৰু আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছোঁ। পাবন দা আজি পেমেণ্ট নাই পোৱা বুলি কৈছে, বাজেট নাই বোলে। আপোনাক মঞ্চত বিচৰা হৈছে। যথেষ্ট ভোৰ কৰিছে। ঈশান দাস অনুৰাগৰ বিয়া উপলক্ষে বৰ্তা আৰু বৰমাৰ ফালৰ পৰা এখন ছাৰপ্ৰাইজ গিফ্ট হিচাপে এখন কিতাপ, যিখন কিতাপত অনুৰাগৰ জন্মৰ পৰা এতিয়ালৈকে বিভিন্ন ফটোগ্ৰাফ, বিভিন্ন মুহূৰ্তৰ বিভিন্ন সাক্ষাৎকাৰ, বিভিন্ন স্কুলত থাকোঁতে কলেজত থাকোঁতে লিখা আৰ্টিকলছ আৰু বন্ধু বা তাৰ পৰিয়ালৰ মানুহে বা বিভিন্নজনে অনুৰাগৰ বিষয়ে, অনুৰাগৰ কামৰ বিষয়ে যি লিখিছে তাক সংকলন কৰি এখন ছাৰপ্ৰাইজ গিফ্ট হিচাপে এখন কিতাপ পাব্লিছ কৰিছে, যিখনৰ নাম অনুৰাগ, যিখন বিয়াৰ আগদিনাখন অনুৰাগক গিফ্ট দিয়া হৈছে। সম্পাদনা কৰিছে মাক দেউতাক দীপালী দত্ত শইকীয়া আৰু অনিল শইকীয়া, বৰ্তা বৰ্মাই। এই কিতাপখন আনুষ্ঠানিকভাৱে পাপন দাক আমি উপহাৰ দিব বিচাৰিছোঁ আৰু পাপন দাকো এটা কপি উপহাৰ দিছোঁ। বৰ্তাই পাৰ্চন দিছেনে? বৰ্তা আপুনি দিয়ক, আপোনাৰ হাতে অনুৰাগৰ
ঠিক বিয়াত একদম আকস্মিকভাৱে গম নোপোৱাকৈ এখন পাব্লিছ কৰি পেলাই দিয়া হৈছে আৰু প্ৰত্যেক সময়তে আমি কৈ দিছোঁ যে আহিনত অনুৰাগৰ বিয়াৰ এই কিতাপখন এখন ঘৰলৈ এখনকৈ নিব দিয়া হৈছে চ' আশীৰ্বাদ সঁচক এই চিনেমাখনত আপুনি কি ক'ব খোজে মই আচলতে বহুত বছৰৰ পৰা অসমলৈ বিয়া খাবলৈ অহা নাই নিজৰ ভাইটি ভণ্টি খুৰাৰ জেঠাই ছোৱালী বৰমাৰ ছোৱালী বৰ্তা ছোৱালী ক'তো মই বিয়া খোৱা হোৱা নাই এখন প্ৰথম বিয়া মই এনেকৈ খাইছোঁ ছিংগাপুৰৰ পৰা আহিছোঁ আহি কলিকতাৰ পৰা গুৱাহাটীৰ পৰা গাড়ী চলাই আহিছোঁ ই ইমান কামুৰিছে সেইকাৰণে আহিছোঁ এইটো মৰমৰ কামোৰ বুলি কয় গতিকে খুব ভাল লাগিছে মই ভাবিছিলোঁ দৰাৰ কাৰণে গুচি গ'ল নেকি ভয় খাই আছিলোঁ ইমান দেৰি হৈছে খুব ধুনীয়া লাগিছে আহিয়ে অনুৰাগৰ ভাইটিয়ে গান গাই আছে আৰু খুৰা বুলিয়ে কওঁ খুৰাহঁতৰ মই লগ পোৱা নাছিলোঁ সৰুৰ পৰা শুনি আছিলোঁ গতিকে তাৰ কাৰণে সুবিধা আজি মই পালোঁ এইটো লগ পাবলৈ আৰু গান নাগাওঁ আজি মানে কামত অহা নাই মন গ'লে পিছত চাম কিন্তু ভাল লাগিল কোনোবাই গান গাবলৈ ক'লে উল্টাই পইচা খোজা হ'ব If somebody is from Bombay, then he will surely love this song. অনুৰাগ শইকীয়া বিবাহ মহোৎসৱ দেৰিকে হ'লেও অবৈধ যিটো আমাৰ কমিটি আছে অবৈধ কমিটিৰ সভাপতি আহি পেলাই উপস্থিত হৈছেহি আমাৰ বৈধ কমিটিৰ সভাপতিও আছে অবৈধ কমিটিৰ সভাপতিও আছে সকলোবিলাক অহাৰ বাবে ভাল লাগিল কিন্তু এইখিনি সময়তে যিহেতু অনুৰাগে বিয়াখন আহিনত পাতিলে মানুহ কি ক'ম দীক্ষু গাই পেলাই আহিয়ে মই কৈছো হেৰি ড্ৰেছটো যিটো কৈছে বোলো দীক্ষু খান নেকি ল'ব লাগিব
ভালকে ভাবিলে হ'ল একো নাই তাৰপিছত লগে লগে ৰিজয় কৈছে ইয়াৰ পিচটো গ'ল নহয় বোলো কোনে দিলে শ্লিপ ডিস্ক বেয়াকে ভাবিবলৈ নালাগে দেই হয় নহয় বাৰু মানে তাতে দেখিছোঁ তাক বৰপেটা তাতে বৰপেটা ওচৰত হয় নহয় বাৰু মিছা কৰিলে কি হয় মানে কথাবিলাক আৰু কিডাল হ'ব মিছা কৰিলে চ' বঢ়িয়া লাগিছে মজা এই বিবাহ মহোৎসৱ হৈ থাক প্ৰত্যেক বছৰ প্ৰত্যেকে পাতি থাকক আমি আহিম নহয় নহয় বেলেগ বেলেগ যাৰ মানে পাতি থাকিব মুঠতে পাতি থাকা আমি আহি থাকিম পাতি থাকা আকৌ মাইক্ৰফোন আগবঢ়াই দিছে আমাৰ অকাল পক্ষ ৰাহুল বেদল সোণালী এয়া আমাৰ মাজত আছে গৰিমা পাটোৱাৰী আৰু শশাংক মাৰোৱাৰী আৰু এইখিনিতে জনাই দিওঁ আৰু মানুহ চাইলেঞ্চ পিনি যোনে অৰ্গেনাইজ কৰিছে মই প্ৰথমতে থেংক ইউ টু ড্ৰিমছ ৱেডিঙত প্ৰাণনাথৰ গোটেই গ্ৰুপটো ইমান ধুনীয়াকৈ কৰিছে অৰ্গেনাইজ চ' তেওঁলোকে কিবা এটা কৰিব বিচাৰিছে মই মাইক্ৰফোন Yeah, thank you so much, Anurag. Actually, congratulations from the entire team from Dreams Wedding and Jimli also. We were preparing some I know you people are enjoying a lot with this traditional songs and music and everything. But we prepare some things actually. So I have a special track. The track is Tu Hi To Jannat Meri. So I really wanted to play the track. So I will play some tracks and I'll use it. Thank you so much. Thank you so much.